हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভালেই আজি বহু দিনৰ মূৰত এটা ব্লগ বনাব ওলাইছো ইমান দিনে কিছুমান অসুবিধাৰ কাৰণে ব্লগ দিয়া হোৱা নাছিলে সো আজি আৰম্ভ কৰিছো প্ৰথমে আপোনালোকক মোৰ চেনেল থ্ৰী সিস্টাৰ্স ব্লগলৈকে স্বাগতম জনালো আৰু আজি বহু দিনৰ মূৰত মই এঠাইলৈ যাবলৈ ওলাইছো মামাহঁতৰ ঘৰত আসলতে মোৰ বৰমাহঁত তেজপুৰলৈকে যাব তেজপুৰলৈকে যাওঁতে মামাহঁতৰ ঘৰ ৰৌতাত হয় তালৈকে যাবলৈ ওলাইছো সো দেখুৱাই থাকিম আজিৰ ব্লগটো গতিকে দেৰি নকৰি আজিৰ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ বলক এয়া বৰ্মা আৰু বায়ে তেজপুৰ মেডিকেল কলেজত এজ এ ডক্টৰ জইন কৰিব সো আমি গৈ আছো এতিয়া মই তেজপুৰলৈ নাযাওঁ বাৰু মামাহঁতৰ ঘৰৰ ৰৌতাতে নামি ৰম হেল্ল' গাইজ মই আহি পালোঁ আচলতে বৰমাহঁত তেজপুৰলৈকে গ'ল মোক ইয়াতে নুমাই থৈ গৈছে মামাহঁতৰ ঘৰ ৰৌতাত মই কৈছোঁৱে সো মই আহি পাইছোঁ আহি পাই এতিয়া জাষ্ট সোমাবলৈ ওলাইছোঁ দেখুৱাই থাকিম বাৰু আপোনালোকক গতিকে ভিডিঅ'টো চাই থাকিব এয়া মামাহঁতৰ ঘৰ পাইছোঁ আহি আৰু চাওকচোন মামাৰ সৰু পোৱালীজনী আহি আছে তাই মোক নিবৰ কাৰণে আহা আহা কুহি মই আহি গ'লোঁ হাই কৈ দিয়া হাই হাই কি খবৰ তোমাৰ ভালে আছা ব'লা মই আহি গ'লোঁ দেই ব'লা এয়া এতিয়া মই আহি পালোঁ মামাহঁতৰ ঘৰ আপোনালোকক চাবচোন মামাহঁতৰ ঘৰৰ পৰিৱেশটো বহুতেই ধুনীয়া ইমান ধুনীয়াকৈ একদম এয়া গেটৰ পৰা যিখিনিলৈকে সোমাই যোৱা ন সেইখিনি বহুত ধুনীয়া হয় ব'লা ব'লা বা ক'ত আছে এইজনী মামাৰ সৰু ছোৱালী তাই গৈ আছে ব'লা মই আহিম বুলি গম পাইছানে নাই পাইছা এয়া দেখিছেনে মই ভাবিলোঁ মামাহঁতৰ যিটো ধুনীয়া পৰিৱেশ আছে এবাৰ দেখুৱাই দিওঁ এয়া একদম সন্মুখৰ পদূলিৰ পৰা ভিতৰলৈকে যোৱা ৰাস্তাটোত ধুনীয়া হেজবিলাক হৈ আছে একদম ধুনীয়া লগা হৈছে মানে এতিয়া বৰষুণ দি উঠাৰ পিছত আৰু ধুনীয়া হৈ আছে বতৰটো অলপ ডাৱৰীয়া হৈ আছে বাৰু তাৰপিছত এইবোৰ চাওকচোন এইটো আচলতে আমাৰ গৰুক যে দানা যে দিয়ে তাৰ পাত্ৰ আছিলে তাত ৰুই থৈছে ফুলবিলাক ইমান ভাল লগা হৈছে তাৰপিছত আৰু ইফালে দেখুৱাই দিছোঁ আৰু গোটেইখিনি এইটো অপৰাজিতা ফুল ফুলি আছে এইখন জোলনা আছে এখন মাইনাকেইজনীয়ে খেলি থাকে ইয়াতে আমি গ'লেও উঠোঁ বাৰু আমি এতিয়া আজি আহিছোঁ মই উঠিম ইহঁত দুজনী একদম মানে দৌৰা দৌৰি লাগিছে আৰু কোনে উঠিব আগতে সেইবোৰ খেলি আছে তাৰপিছত এইফালে ভেন্দি এইবোৰ ইমান ধুনীয়াকৈ হৈ আছে দেখিছেনে বাৰু এয়া পৰিৱেশটো খুব সেউজীয়া একদম দেখিলে মানে বহুত ভাল লাগি যায় আৰু বিভিন্ন ধৰণৰ ফুল ইয়াত হৈছে পাত ফুলেই বেছিকৈ আছে মামীয়ে বহুত ফুল ৰুইছে মই অলপ অলপকৈ দেখুৱাই দিছোঁ এইবোৰ চাওকচোন ইমান ধুনীয়া লগা হৈছে আৰু এই কেকটাছটো ইমান বেছি দীঘল হৈ গৈছে যে বহুত ভাল লাগিছে এইটো আৰু মানি প্লেণ্টটো এনেদৰে মানে যেতিয়া বগাই গৈছে এটা বেলেগ সৌন্দৰ্য বন্ধন কৰিছে আৰু এইজোপা বহুত আগৰ পৰা আছে একদম আমি সৰু থাকোঁতে যেতিয়া গৈছিলোঁ তেতিয়াৰ পৰাই দেখিছোঁ মানে এই ফুলজোপা পাত ফুল হয় আৰু কাটি থাকিলে বেছি ধুনীয়া জোপোহা হয় আৰু তাৰপিছত দেখুৱাম এইটো এটা লতা টাইপৰ হয় মামীয়ে কৰিছে এইবোৰ দেখিবলৈ যে কি ধুনীয়া লাগিছে চাওকচোন বাৰু সঁচাকৈ মানে পাতফুলবোৰ আৰু এইটো এটা পাতফুলবোৰ বহুত ভাল লাগে এইটো বাটাৰফ্লাই হয় বাটাৰফ্লাই টাইপৰ লিফ এইটো এটা বগাই গৈছে ধুনীয়াকৈ একদম গতিকে মই এইটো লৈ যামেই মামীক কৈছোঁ আৰু এইটো আজি লৈ যাম বুলি দিয়া এয়া ইহঁত জুলি আছে ধুনীয়াকৈ জোলনাখনত বহুত ভাল লাগে মামাহঁতৰ ঘৰত আহি এইটোতো হয়ে আৰু চবে নিজৰ মামাহঁতৰ ঘৰত যাই বহুত ভাল পায় কিন্তু ইয়াৰ মানে পৰিৱেশটো ইমান ধুনীয়া নহয়
চাওকচোন ইমান ধুনীয়াকৈ জোলনাখন ইয়াত মানে লগাই দিছে ইহঁতে এনেকৈ খেলি আছে ইয়াতে ময়ো খেলিম দেই মোক উঠিব দিবানে নাই অঁ ময়ো উঠিম এতিয়া লাষ্টত ৰ'ব নোৱাৰি ময়ো উঠি দিলোঁ আৰু অলপ সেয়াই আৰু ইহঁতক দেখি সৰু দিনবিলাক উভতাই পোৱা যেন লাগে চাগে ভাল লগা কিছুমান মুহূৰ্ত পাৰ কৰিলোঁ ইহঁতৰ লগত আজি হেল্ল' গাইজ মই আহি পালোঁ আহি উঠি ড্ৰেছ চেঞ্জ কৰি ল'লোঁ এতিয়া ৰ'দটো ওলাইছে বহুত গৰম তাৰপিছত মই ভাবিলোঁ কি আপোনালোকক অলপ পৰিৱেশটো দেখুৱাই দিওঁ ইয়াৰে এয়া পুখুৰী আছে পিছফালে মামাহঁতৰ আৰু ইয়াতে আইতাই এতিয়া বৰশী বাই আছে আইতাক সুধো ৰ'বচোন মাছ পাইছেনে নাই প্ৰথমতে আইতাক দেখুৱাই দিছোঁ এয়া আইতাই মাছ মাৰি আছে বৰশীৰে এয়া মাছ পাইছা না নাই খুটি আছে পোৱা নাই পাম আৰু এটামান এয়া এটামান পাব এতিয়ালৈকে পোৱা নাই এইবিলাক পৰিৱেশ দেখিবলৈ নোহোৱা হৈছে এতিয়া মই ইয়াতে আহি কাৰণে চাই আছোঁ এয়া এইজনী আহি গ'ল পৰি আমি এতিয়া মাছ মৰা চাই আছোঁ দেই শাৰী আছে বেছিকৈ নাই ন এতিয়া মাছ পানী বহুত আছে নহয় এতিয়া পানী কমিলে মাছ অঁ এতিয়া পানী বহুত আছে পুখুৰীত আৰু এইফালে এয়া ভেট ফুল ভালকৈ ফুলা নাই বাৰু ৰাতিপুৱা ফুলিছিলে বোলে হেল্ল' গাইজ বহুত দিনৰ মূৰত আমাৰ ছোৱালী দুজনীক লগ পাইছোঁ সিহঁতৰ লগতে আছোঁ আৰু খেলি গান গাইছে ইহঁতে মোক ছবি আঁকি দেখুৱাইছে বিভিন্ন ধৰণৰ ইহঁতৰ মানে বস্তুবিলাক ইমান দিন অহা নাই যে দেখুৱাই আছে গতিকে এতিয়া আমাৰ এই যে টিকলিজনী আছে কণমানি টিকলিজনী তাই এটা গান গাই শুনাব হা আপোনালোকেও শুনিব ধুনীয়া গান গাই তাই গতিকে গাই দিব এটা কথা কোৱানা চুই মোক চুৱানা মই তোমাৰ নহয় পাপু বুলি মাতানা মাতি নিজক সোধানা তুমি মোৰে হয়নে নহয় বুকুৰে আমুঠু তুমিয়েই সকলো নিজকে দেখো হৃদয়ৰ মাজত এটা কথা কোৱানা চুই মোক চুৱানা মই তোমাৰ হয়নে নহয় ধুনীয়া বা ধুনীয়া হৈছে দেই ছোৱালীজনীয়ে ধুনীয়াকৈ গাইছে বাই বাই কৰি দিয়া হেল্ল' গাইজ এতিয়া আমাক ডাঙৰজনী মাইনা যে আছে তাই বহুত ধুনীয়া ড্ৰয়িং কৰে গতিকে তাই এতিয়া দেখুৱাব ড্ৰয়িংবিলাক হয়নে তুমি এতিয়া আমাক ড্ৰয়িংবিলাক দেখুৱাই দিবা তোমাৰ কোন ক্লাছত পঢ়া তুমি কৈ দিয়া ক্লাছ 3ত পঢ়ে বহুত ধুনীয়া ড্ৰয়িং কৰে চ' আমি চাই লওঁ তাইৰ ড্ৰয়িংবিলাক এয়া চাওক এইখন তাইক যোৱাকালি জন্মাষ্টমী আছিলে আঁকিছে ধুনীয়াকৈ কৃষ্ণ এয়া ইয়াতে কৃষ্ণই মাখন খাই আছে ইয়াতে যশোদাই মাৰি আছে কৃষ্ণক মাৰি পেলাই খেদিছে এয়া ৰাধা কৃষ্ণ আৰু এয়া গোপিনী আৰু কৃষ্ণ তাৰপিছত আৰু দেখুৱাই দিয়া তাৰপিছত এয়া কৃষ্ণই মাখন চোৰ কৰি পেলাই খাই আছে এইখনো জন্মাষ্টমীত আঁকিছা হয়নে অঁ তাৰপিছত এইখন ধুনীয়া চিনেৰী আঁকিছে তাই ক্লাছ 3ত পঢ়ে সেই হিচাপত ধুনীয়াকৈ আঁকিছে ছবিবিলাক আৰু এইখন আঁকিছিলে কনকলতা হয়নে এইখন আঁকিছিলে স্বাধীনতা দিৱসৰ দিনাখন ধুনীয়া হৈছে এয়া হেপী ইণ্ডিপেণ্ডেন্স ডে আঁকিছিলে তাই তাৰপিছত দেখুৱাই দিয়া এইটো ধুনীয়া এটা ফুলৰ টাব এটা আঁকিছে ধুনীয়া হৈছে দেই তাৰপিছত এইফালে এটা বাৰ্থডে কেক আঁকিছে এয়া আৰু তাই মেহেন্দি ডিজাইন বহুত ধুনীয়াকৈ আঁকে বহুত ভাল পায় মেহেন্দি লগাই এতিয়া মেহেন্দি ডিজাইন আঁকিছে চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ আঁকিছে আৰু নিজে ভাবি ভাবি আঁকিছে তাই হয়নে তুমি নিজে ভাবি আঁকিছা অঁ এয়া তাই ক'তো চাই অঁকা নাই দেই ধুনীয়াকৈ নিজে ভাবি ভাবি আঁকিছে এয়া তাৰপিছত চাওঁ আৰু দেখুৱাই দিয়া এয়া পিছফালেও আছে এয়া এয়া আঁকিছে ধুনীয়াকৈ তাৰপিছত চাওঁ অঁ এইবিলাক ডিজাইন এইটো বহুত ধুনীয়া হৈছে একদম এইটো বহুত ধুনীয়াকৈ আঁকিছে এইবিলাক পিছত হাতত চাই চাই পেলাই ইয়াৰ পৰা লগাব পাৰিবা এয়া তাৰপিছত এয়া গতিকে মই দেখুৱাই দিলোঁ আপোনালোকক ধুনীয়াকৈ আঁকিছে তাই এয়া চাওকচোন ইমান ধুনীয়াকৈ আঁকিছে
আৰু আঁকি যাবা দেই ছবিবিলাক ধুনীয়াকৈ এয়া মানে কি মই বহুত দিনৰ মূৰত আহিছোঁ যে সেইকাৰণে ইহঁতে কিবা এটা বনাই থৈছে মোলৈকে হাতেৰে নিজে আঁকি পেলাই বনাইছে গতিকে দিব এতিয়া সিহঁতে কৈছে যে তোমাক দিম তুমি আমাক ভিডিঅ' কৰি দেখুৱাবা দেই আমি কি বস্তু দিছোঁ চাওঁ দিয়া এতিয়া থেংক ইউ এতিয়া কি বস্তু দিছে সেইটো বাৰু আপোনালোককো দেখুৱাম মই নিজে আঁকিছে আৰু ইহঁতে এয়া মই খুলি আছোঁ বস্তুটো কি আছে চাওঁ চাওঁ খুলি দিয়াচোন তোমালোকে চাম তেতিয়া চাওঁ কুহিয়ে বনাইছে মোৰলৈকে এইটো ধুনীয়া ফুল এয়া দেখিছানে অঁ এইটো ধুনীয়া হৈছে দেই তাৰপিছত এইটো ধুনীয়া হৈছে ফুল আঁকিছে আৰু চাওঁ কি বনাইছা ৱাও এজনী ছোৱালী ধুনীয়া হৈছে এজনী বোলে মই হয় দেই পৰিয়ে মোৰ কাৰণে বনাইছে বহুত থেংক ইউ দেই পৰি ধুনীয়া হৈছে ৱাও বহুত ধুনীয়া দেই বাপৰে কি ধুনীয়া নাচনী এজনী ইমান ধুনীয়াকৈ বনাই থৈ দিছে মই আহিম বুলি গম পাই ৰাতিপুৱাৰ পৰা ইহঁতে বোলে এইবোৰে বনাই আছে বাপৰে এজনী মোৰ ভণ্টিলৈকে বনাইছে তাই অহা নাই অঁ এই যে মই নন্দিনী বাক দি দিম হা ধুনীয়া হৈছে দেই বহুত থেংক ইউ দেই বহুত ধুনীয়া হৈছে মই লৈ যাম এইখিনি দেই এয়া বহুত বৰষুণ দিছে এই নিভিজিবা বহুত বেছি বৰষুণ দিছে অলপ আগতে ৰ'দে দি আছিলে এতিয়া মানে ইমান বেছি বৰষুণ দিছে একো দেখা নোপোৱা হৈ গৈছে একদম অকু বৰষুণ দিছে তুমি বৰষুণ দিলে ভাল পোৱা নে নাই ভাল পোৱা কিমান ভাল পোৱা এবাৰ নাচি দিয়াচোন এইখিনিত নাচি দিয়া এনে নাচি দিয়া ধুনীয়াকৈ এনেকৈ নাচি দিয়া দিয়া দিছা হেল্ল' গাইজ কি কৰি আছে আপোনালোকে মই কৈছোঁ আজি মোৰ মামাহঁতৰ ঘৰত আহিছোঁ ইয়াতে আছোঁ বাৰু আৰু এতিয়া প্ৰায় 3:30মান বাজিছে মই ভাত পানী খাই আজৰি হ'লোঁ বহুত দিনৰ মূৰত মামীয়ে আইতাই দুইজনীয়ে বহুত মৰমেৰে এসাঁজ খোৱালে বহুত ভাল লাগিল ইয়াতে আছোঁ অলপ ৰেষ্ট ল'লোঁ আকৌ এতিয়া বৰমাহঁতে ফোন কৰিছে আহি আছে তেওঁলোক তেজপুৰৰ পৰা তাৰপিছত আকৌ লৈ যাব যিহেতুকে এতিয়া গাড়ীৰ ইমান এটা ধৰক অহাৰ সুবিধা নাই গতিকে আকৌ ভাবিছোঁ ঘূৰিয়েই যাওঁ থাকিব মন আছিলে কিন্তু থকাটো নহ'ব আকৌ আহিম পিছে পৰে তাকে ভাবিছোঁ কেইটামান বস্তু দেখুৱাওঁ বুলি ভাবিছোঁ মোৰ সৰু মাহীয়ে বনাইছিলে বহুত বছৰ আগতে সেইকেইটা বস্তু মই ভাবিছোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ চাবচোন বাৰু এয়া এইখন মাহীয়ে সূতাৰে কৰিছিলে এই মাছ দুটা চাওকচোন বহুত কষ্ট হৈছিল বুলি কৈছিল তেতিয়া আমি সৰু আছিলোঁ আৰু এইখন ইমান ধুনীয়াকৈ বনাইছে নিজ হাতেৰে এইখন এখন পেইণ্টিং বেলেগ টাইপৰ এটা গ্লু লগাই কেনে ফেব্ৰিক টাইপ আৰু কৰিছে শকুন্তলাক আঁকিছে এজনী ইমান ধুনীয়াকৈ এইবোৰ মানে বনোৱা হাতৰ এইবোৰ থৈ দিয়া আছে ইয়াতে তাৰপিছত এইখন এখন বনাইছে চাওকচোন এইটো হাতুৰিৰে মানে কোবাই কেনে এইটো বনাইছিল বুলি কৈছে ইমান ভালকৈ নাজানো বাৰু মই কেনেকৈ বনাইছোঁ তথাপিতো ইমান ধুনীয়া কাৰণে মই দেখুৱাই দিলোঁ আৰু এইকেইটা বনাইছে চাওক এইটো সূতাৰে বনাইছে মই যে কৈ আছিলোঁ মামীক দেখাম বুলি এয়া মামী আমাৰ ধুনীয়াকৈ খোৱালে আজি আমাক তথাপিতো এতিয়াও আৰু কিবা খোৱাবই বোলে এইবিলাক যোগাৰ কৰিয়ে আছে দেখিছেনে এয়া বহুত দিনৰ মূৰত লগ পালোঁ ভাল লাগিল নে আজি ভাল লাগিল দিয়া এতিয়া যাবলৈ ওলাইছোঁ আৰু কি কৰি আছা তুমি চাই দিয়া এইফালে মোবাইলত ব্যস্ত আৰু আইতাক দেখালোঁ তাৰপিছত মামীক দেখুৱালোঁ মাইনাহঁতক দেখুৱালোঁ এতিয়া মই ককাক দেখুৱাইছোঁ এয়া ককা এই বহুত দিন নহয় ডাঙৰ নাতি এইটো এতিয়া আজি আহিছি বহুত দিনৰ মূৰত দেখা পাই ভাল লাগিলা এতিয়া আকৌ থাকিবচোন নাথাকে বোলে যাবই এতিয়া আকৌ যাব লাগিব গাড়ী নাই নহয় সেইটো এটা সমস্যা এটা সেইকাৰণে এই বেমাৰৰ কাৰণে বহুত দিন দেখা দেখি হোৱা নাই আজি বহুত দিনৰ মূৰত দেখা পালোঁ বোলে বৰ ভাল লাগিল এতিয়া যাব ওলাইছে বোলে এতিয়া থাকিব কৈছিলোঁ নাথাকে বোলে এতিয়া কি কৰিব আকৌ আহিম আৰু যেতিয়া ভালকৈ পৰিস্থিতি ভাল হ'ব গাড়ীবিলাকো খুলিব তেতিয়া আহিব পাৰিম আৰু লগ সংবিলাক লৈ পেলাই আৰু সেইটোৱে আৰু ঠিকে আছে
এয়া গাইছ এতিয়া যাবলৈ ওলাইছোঁ বাই বাই এজনীয়ে একদম মন বেয়া কৰি আছে যাব নিদিয়ে যাওঁ দেই আকৌ আহিম বাই 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 দিয়া আকৌ বাই বাই এনেদৰে আজি এটা ধুনীয়া দিন পাৰ কৰিলোঁ মামাহঁতৰ ঘৰত এইদৰে ভাল লগা স্মৃতিবোৰ লৈ ঘৰলৈ আহিলোঁ এইখিনিতে আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ যদিহে আপোনালোকে ভাল পায় ভিডিঅ'টো তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব থেংক ইউ